গুড মৰ্ণিং গাইজ ৱেলকাম বেক টু মাই চেনেল। সকলো ঠিকে আছে নহয়? মই বৰ্তমান ঠিকে আছোঁ। শুই উঠিছোঁ মানে কালি ভাওনা আছিলে, একদিন ভাওনা কৰিয়ে আছোঁ তো টোপনি খতি চকুটুকু মেল খোৱাই নাই। কালি মানে ভাওনাত কি হ'ল, কালি ভাওনা ব্লগটো মানে বনালোঁ, কিন্তু মানে ঘৰৰ পৰা যাওঁতে বনাব নোৱাৰিলোঁ, মানে অকণমান লৰালৰি হ'ল। তো তাত গৈয়ে একদম ভাওনা জেগাত পায়ে ভিডিঅ'টো আৰম্ভ কৰিলোঁ। থাকি যায় ভিডিঅ' বনাবলৈ, গম পাইছে আৰু মেইন কথা মানে এডিট কৰিবলৈ বৰ এলাহ থাকে। এলাহতে থাকি গৈছে যে মোৰ বহুত ভিডিঅ' মানে এডিট কৰাই নাই, বহুত নবনালোঁ, সেইকাৰণে ভাওনা ভিডিঅ' বহুত। বাৰু যিয়ে হওক, এখন ভাওনাত কোন কোন আছে মই দেখুৱাম মই চাব। ভাওনা আছিলে নিসিংহ যাত্ৰা, লাডুগড়ত আছিলে নৱজাগৰণ নাট্যগোষ্ঠী। তো ভিডিঅ'টো আপোনালোকে চাব। মই এনেকৈ আৰু আগৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ, আপোনালোকে চাব, চাই ভাল পাব আৰু লাইক কমেণ্ট কৰিব আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু। ঠিক আছে দিয়ক, তেনেহ'লে ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ। শ্যাম বরণ দেহা তোমার এ পিত বখন মোর হরি হরি এ পিত চরণে নুপুর প্রভু কমল লোচন কুণ্ডল তোমার মাথে ময়ূরার পাখি আমি পাই গ'লোহি আহি আৰু বেগ চেক থলোগৈ ভিতৰত। ভিতৰত আপোনালোকক দেখুৱালোঁ অকণমান। এতিয়া আকৌ টাইম আছে আৰু অকণমান টাইম আছে, যাম আৰু ভিতৰলৈ লাহে লাহে। অকণমান টাইম আছে। আমাৰ চালিয়াটো কিবা এটা ক'ব দিয়া, অকণমান টাইম আছে আৰু কিবা এটা কৈ দিয়া। ইয়াৰ নতুন প্ৰেম হৈছে, দেখিছে আপুনি, ইয়াত নতুন প্ৰেম হৈছে, ধুনীয়া আছে ধেত, নতুন প্ৰেম হৈছে। কি ধেৰ আকৌ মই কৈ দিম, নামটো কৈ দিলি, কাৰ লগত কৈ দিলি বা যি হৈছে। আজি ভাওনা ওলামগৈ লাহে লাহে, ষ্টেজত দেখুৱাই দিয়া। আকৌ ষ্টেজ মই দেখুৱালোঁ, ভিডিঅ' আছে, আৰু অকণমান দেৰি পিছত আকৌ দেখুৱাম আৰু লাহে লাহে চাই থাকিব আৰু। পায়স পৰ্ব, পায়স। আপোনালোক কাজিয়া কেলৈ কৈছিলে? এই জোনদাক আমাৰ এই পাণচয় শিলগুটি খাবলৈ কৈছে। ইমান কাজিয়া ভালকৈ ভাল লগা নাই। আজি ভাওনা হ'ব, মানুহ দেখিছে আপোনালোকে। আমি বাৰু ওলোৱা নাই এতিয়ালৈকে। মানুহ চাওক, মানুহ চাওক, ইয়াত বহুত মানুহ হৈছে ইয়াত। মই ক'লোঁ নহয়, এতিয়া ভাওনা আৰম্ভ হোৱাই নাই, কিন্তু নাম গাই আছে। মানুহ চাওক আপোনালোকে। খালি ইয়াত এটা কাৰণে বেয়া, দোকান চোকান নাই আৰু। আমি ৰেডি, ওলাই মেলি আছোঁ আৰু। এয়া বল্লা বহুত মত পাইছোঁ, বল্লা। তো আমি লাহে ধীৰে ওলাওঁগৈ এতিয়া, মানে ফুটটো ল'বলৈ আছে, আৰম্ভ হ'ব আৰু। এতিয়া আপোনাৰ 9টা বাজিয়ে গ'ল, তো আমি লৰালৰিকৈ ওলাওঁগৈ। এই আমাৰ জ্যেষ্ঠ, এইফালে চাওক, এইফালে আহক। এয়া আমি ওলাই এতিয়া তালৈ যাওঁ, গৈ পেলাই তাত ফুট চুট লৈ আজৰি হৈ লওঁ, তাৰপিছত লগ পাম দিয়ক। আৰু গাড়ী যোৱা আপোনালোকক পাৰিলে দেখুৱাম আজি। কৃষ্ণ
তৃণমূল সেনারা স্থগিত